নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি যিহেতু মাধৱ গুৰুজনাৰ জন্ম জয়ন্তী, সেইবাবে বন্তি প্ৰজ্বলনৰ বাবে মই ৰেডি কৰিছোঁ। এয়া নতুনকৈ কেইগছমান বন্তি আনিছোঁ, যিহেতু গুৰুগৃহটো আমাৰ নতুন, সেইবাবে কেইগছমান নতুন আনিছোঁ। আৰু এই ঠাইডোখৰ ধুনীয়াকৈ মানে চাফা কৰি পানী অকণমান দি হেৰি কৰি লৈছোঁ আৰু পানী দুনি ছিটিয়াই কৰি লৈছোঁ, যিহেতু এইখিনিতে মই বন্তি দিম। তাৰমানে আচলতে আমাৰ সংঘৰ নিয়ম অনুসৰি বন্তি প্ৰজ্বলন কৰা হয় সন্ধিয়াৰ আগে আগে, কিন্তু আমাৰ যিহেতু জানেই আমাৰ বেটাৰ কথা, সি এতিয়া বৰ্তমান শুই আছে কাৰণে মই ধুমধামকৈ কৰিছোঁ। আবেলিহে হৈছে, সন্ধিয়া লগাগৈ নাই আৰু সন্ধিয়া লগাৰ আগে আগে কৰিছোঁ। সেই কথা আপোনালোকে নাভাবিব যে সন্ধিয়া কৰা নিয়মটো ইমান আগতীয়াকৈ কিয় কৰিছে। এয়া হ'ল এটা ধূনা দেই, ধূপ, কিন্তু নামটো হ'ল ধূনা ধূপ, আৰু হয়ো একদম ধূনাৰ দৰে মানে চেণ্টটো হয় আৰু ধূনাৰ দৰে কাম কৰে, পূৰা একদম ধূনাৰ নিচিনাই লাগে, ধূনা ধূপ হয়। যিহেতু ধূনা দিবলৈ অলপমান অসুবিধা হয়, সেইকাৰণে মই এই ধূনা ধূপটো লৈ থৈছোঁ। আবেলি হ'লে দিলে ভাল লাগে, আৰু ধূনা অকণমান দিলে ভাল লাগে দিয়কচোন, কিন্তু ধূনা দিব নোৱাৰোঁ। সেই বেটাৰ লগত মোৰ বহুতে অসুবিধা হয়। যাৰ যাৰ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকেতো গম পাবই। আৰু এয়া মই গোঁসাই ঘৰ খুলিলোঁ, মানে ইয়াতো পানী দুনি অকণমান ছিটিয়াওঁ বুলি খুলি এয়া দেখিছোঁ ইমান ধুনীয়াকৈ ৰাতিপুৱা জ্বলোৱা বন্তিগছ জ্বলি আছে। আজি গুৰুজনাৰ জন্ম জয়ন্তীৰ দিনা ইমান ধুনীয়াকৈ গোটেই দিনটো বন্তিগছ জ্বলি থাকিলে মনটো বহুত ভাল লাগিছে। একদম মানে বহুত মানে ভাল লাগিছে, আৰু কি বুলি ক'ম। আজি মিষ্টাৰ কোঁৱৰে বন্তিগছ জ্বলাইছিলে পুৱা। তাৰমানে তেওঁ কেতিয়াবা যদি সোনকালে উঠে, তাৰমানে সোনকালে কাম বন কৰি মই ঘৰ দুৱাৰ চাফা কৰি দিওঁ, তেতিয়া তেওঁ সোনকালে গা পা ধুই বন্তিগছ দি থৈ যায়। তো আজি তেখেতে দিলে আৰু গোটেই দিনটো জ্বলি থকাৰ বাবে বিৰাট ভাল লাগিছে। তেখেতে আহি গম পালেও বহুত সুখী হ'ব। এতিয়া মই বন্তি কেইগছ একদম ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। সেয়া ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। বেটাক এপাক চাই আহিলোঁ, বেটা কিন্তু শুই উঠা নাই, সেইটো কাৰণে ধুমধামকৈ কৰি লৈছোঁ। এতিয়া প্ৰায় 5:30 বাজি গ'ল, আৰু মই বন্তিগছ জ্বলাই সেৱা কৰি হ'ল। তাৰপিছত 6টা বাজু হওঁতে বেটা উঠিয়ে গ'ল, আৰু উঠি গ'ল কাৰণে তাক ধুনীয়াকৈ চাফা চিকুণ কৰি অকণমান ভৰি হাতকেইটা ধুৱাই লৈ তাকো লৈ আহিলোঁ, ধুনীয়াকৈ সেৱা কৰাই দিলোঁ। যিহেতু সিও জানিব লাগে আমাৰ মানে পৰম্পৰাবোৰ গুৰু জয়ন্তীৰ। এইফালে দেখিছে নহয়, আমাৰ গুৰুগৃহটো যিহেতু পশ্চিমমুৰীয়া হয়, সেইটো কাৰণে বন্তিগছ পূব ফালে কৰি দিছোঁ। পশ্চিম ফাললৈ দিব নাপায়, সেইকাৰণে এইকেইগছ বন্তিও মই পূব ফালে কৰিয়ে দিছোঁ। আপোনালোকে আগতেও মোৰ ভিডিঅ' যিসকলে চাইছে তেওঁলোকে জানে মই এনেকৈয়ে দিওঁ। আৰু এইফালে দুগছ দিলোঁ, আৰু এইফালে সেয়া ধূনা ধূপ 4ডাল দিছোঁ। ইমানেই আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে এটা লাইক কৰি দিব। আজিৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।